অতীতক নাযাবা পাহৰি বুলি কয় যদিও আচল অৰ্থত অতীতক অতীত হৈ থাকিবলৈ দিয়াটোৱে উচিত। কাৰণ অতীতক বৰ্তমানৰ সৈতে জড়িত কৰিলে ই বৰ্তমানৰ লগ হৈ আহিবলগীয়া ভৱিষ্যত জীৱনটো ধ্বংস কৰি দিয়াৰ সম্ভাৱনা থাকে। অতীতত পোৱা স্মৃতিসমূহ নিশ্চয়কৈ সামৰিবা, কিন্তু বৰ্তমানত ভৰি থৈ পিছলৈ ঘূৰি নাচাবা। কাৰণ পিছলৈ ঘূৰি চাই তোমাৰ বিশেষ একো লাভ নহয়। এৰি থৈ অহা দিনত তুমি যদি তোমাৰ মূল্যৱান সময় অবাবত নষ্ট কৰিলা, তেন্তে সেই সময়খিনিৰ 1 ছেকেণ্ড সময়ো তুমি ঘূৰাই নোপোৱা। তুমি যদি জানি বুজি অথবা অজানিতে তোমাৰ মা-দেউতা বা তোমাৰ কোনোবা আপোনজনক নাইবা নিজকো কষ্ট দিছা, দুখ দিছা, তেন্তে তুমি সেই দুখ, সেই আঘাত অকণমানো নোহোৱা কৰিব নোৱাৰা। তুমি যদি কিবা পাৰা, তেতিয়াহ'লে এইটোৱে যে ভুল বা অজ্ঞতাৰে ভৰা তোমাৰ কালিৰ অধ্যায়টো সামৰি বৰ্তমানৰ অধ্যায়টোত নতুনকৈ জীৱনৰ দৃশ্যপট লিখা, যাতে তুমি আজিৰ দিনটোৰ অনুশোচনা ভৱিষ্যতে কৰিব লগা নহয়। আৰু তাৰ বাবে আজিৰ বৰ্তমান নামৰ পৃষ্ঠাটো উজ্জ্বল কৰি তুলিবলৈ তুমি ভগৱানক স্মৰণ কৰা। ভৱিষ্যতৰ কোনো এটা দিনতে যাতে তুমি তোমাৰ সময় আৰু জ্ঞান অবাবতে অপচয় নকৰা, তাৰ বাবে সুবুদ্ধি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিবা।